নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ জিকে নামৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে 10টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। আহকচোন পলম নকৰি প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 1 নম্বৰ প্ৰশ্ন, মদ খোৱাৰ পিছত মানুহৰ মগজুত কিমান সময়ৰ পিছত প্ৰভাৱ পৰে? ইয়াৰ উত্তৰটো হৈছে প্ৰায় 6 মিনিটৰ পিছত। 2 নম্বৰ প্ৰশ্ন, ৰকেট উৰাবৰ বাবে কি ইন্ধন ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে পনীয় হাইড্ৰজেন ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্ন, মানুহ সমুদ্ৰৰ তললৈ কিমান দূৰলৈকে গৈছে? উত্তৰ, প্ৰায় 3028 ফুট দূৰলৈকে গৈছে। 4 নম্বৰ প্ৰশ্ন, কি জীৱৰ চকু বেয়া হ'লে পুনৰ উৎপত্তি হয়? ইয়াৰ উত্তৰটো হৈছে শামুক। হয় বন্ধুসকল, শামুকৰ চকু বেয়া হ'লে পুনৰ উৎপত্তি হয়। 5 নম্বৰ প্ৰশ্ন, মৰা চৰাই নেজত কেইখিলা পাখি থাকে? উত্তৰ, মৰা চৰাই নেজত 18খিলা পাখি থাকে। 6 নম্বৰ প্ৰশ্ন, জুইশলা কাঠিৰ মূৰত লগোৱা পদাৰ্থটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ফছফৰাছ। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ সকলোতকৈ ডাঙৰ পদ কোনটো? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ পদ হ'ল ৰাষ্ট্ৰপতিৰ। 8 নম্বৰ প্ৰশ্ন, মানুহ কিমান দিনলৈকে নোখোৱাকৈ থাকিব পাৰে? উত্তৰ, মানুহ প্ৰায় 10ৰ পৰা 11 দিনলৈকে নোখোৱাকৈ থাকিব পাৰে। 9 নম্বৰ প্ৰশ্ন, কোনবিধ জীৱৰ 32টা মগজু থাকে? ইয়াৰ উত্তৰটো হ'ব জোকৰ 32টা মগজু থাকে। 10 নম্বৰ প্ৰশ্ন, ট্ৰেইনৰ শেষৰ ডবাত কিয় X লিখা থাকে? ইয়াৰ উত্তৰটি হ'ব ক'ৰবাত কোনো ডবা এৰি আহিছে নেকি সেইটো সুনিশ্চিত কৰিবলৈ।